হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আৰু এতিয়া বাজিছে দুপৰীয়াৰ 1:30 আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এখন নমতা বিয়া খাবলৈ। এই গৰমত ওলাইছোঁ। শুনিছোঁ বিয়াখন অকণমান ব্যতিক্ৰমী হ'ব। কেনেকুৱা ব্যতিক্ৰমী মানে ময়ো ভালকৈ নাজানো। তো ব'লকচোন চাই লওঁ কিন্তু কেনেকুৱা ব্যতিক্ৰমী হ'ব। শুনিছোঁ কিন্তু দেখা নাই মানে আজিলৈকে। তো ব'লক মোৰ লগত। আৰু বিয়া খাবলৈ কিমান মানুহ আহিছে দেখিছেনে? আৰু এতিয়া আমি বিয়া ঘৰৰ ভিতৰ ভাগলৈ সোমাই আহি দেখিলোঁ আয়তীসকলে এনেদৰে বহি আছে। আৰু বিয়াখন কাৰ আপোনালোকে জানেনে? এই যে বটজোপা আৰু আহঁতজোপা দেখিছে, এই দুজোপাৰে আজি বিয়া। শুনি আচৰিত লাগিছে নহয় জানো? মোৰো আচৰিত লাগিছিলে প্ৰথমতে যেতিয়া শুনিছিলোঁ আহঁত আৰু বটগছৰ বিয়া। সেইকাৰণে মোৰ কাৰণে বিয়াখন ব্যতিক্ৰমীয়ে, কাৰণ নেদেখা নুশুনা কথা ন। আগতে কেতিয়াও শুনা নাছিলোঁ এনেদৰে গছৰো বিয়া হয় বুলি। আজি ফাৰ্ষ্ট টাইম মোৰ কাৰণে। আপোনালোকে বাৰু আহঁত আৰু বটগছৰ বিয়া আগতেও দেখিছে নেকি? যদি দেখিছে কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰি জনাই দিবচোন যদি দেখিছে, কাৰণ মোৰ কাৰণেতো আজি ফাৰ্ষ্ট টাইম। আৰু তাত মন্দিৰত থকা বহুতৰে মুখত শুনিলোঁ তেওঁলোকেও ফাৰ্ষ্ট টাইমে দেখিছে মোৰ লগতে। আৰু এয়া হৈছে আমাৰ পিটুপাৰা নামঘৰ, য'ত বিয়াখন অনুষ্ঠিত কৰা হৈছে। আৰু এয়া মই লৈ ল'লোঁ একাপ চাহ, ৰঙা চাহ। আৰু চাওঁতে এনেদৰে ভাত খাবৰে সময় হ'ল। সকলোৱে তেনেদৰে বহি ল'লে ভাত খোৱাৰ কাৰণে। আৰু আজি যিহেতুকে বৃহস্পতিবাৰ, সেয়ে মা ভাত নাখায়। সেইটোৰ কাৰণে মা নাখালে আৰু আমি খামনে, সেই বুলি মাৰ লগতে এনেদৰে বহি ল'লোঁ। আৰু অলপ দেৰি বহি এনেদৰে আমি মন্দিৰৰ ভিতৰলৈ আহিলোঁ সেৱা কৰিবৰ কাৰণে। কাৰণ দুপৰীয়াৰ ভাগত শ্ৰাদ্ধ যিহেতুকে হৈ গ'ল, বিয়াৰ নিয়ম কিছুমান আছিলে সেইবোৰ কৰি আছিলে। আমিও তাতে আহি বহিলোঁ। আৰু মন্দিৰলৈ আহিলে মোৰ এই ফটো নোলোৱাকৈ নহয়েই। এই ফটো নল'লে কিবা এটা উকা লাগি থাকে। আৰু মন্দিৰত সেৱা লৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। আৰু গৰমটো কেনেকুৱা পৰিছে দেখিছেনে? সকলোৱে সাৱধানে থাকক গৰমৰ পৰা, আৰু সদায় পানী খাই থাকক বেছিকৈ। বডিটো ডিটক্স কৰি ৰাখক, হাইড্ৰেট কৰি ৰাখক। আৰু বিয়াৰ কিছুমান ৰীতি নীতি চাই আমি ঘৰলৈ উভতি আহিলোঁ। আহোঁতে 2টা ফ্ৰুটি কিনি লৈ আহিলোঁ, কাৰণ বহুত গৰম পৰিছে। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। আৰু যিহেতুকে গম পোৱা নাছিলোঁ বিয়াখন ক'ত হ'ব, কেনেকৈ হ'ব, কেতিয়া হ'ব, তাত গৈ গম পালোঁ যে বিয়াখন ৰাতি হ'ব। 6টাৰ পৰা 8টালৈকে লগ্ন বুলি যে কয় সেইটো আছে। আৰু আবেলিলৈকে চাওঁ, মানে সন্ধিয়ালৈকে চাওঁ যাব পাৰোঁ নে নোৱাৰোঁ। আৰু দেখিছেনে ৰ'দটো? তো ঘৰ আহি পাই গ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।